গৈ আছো ঘৰ মেলা চেলা চালো ভাবিছিলো মেলা আহি কিবা এটা ভাল বস্তু চাম বুলি যোনটো আমি ৰেগুলাৰলি চাই থাকো এইটোৱে চালো আৰু ছোৱালী কি কম আৰু মানে মেলা আহি কিবা এটা নিউ বস্তু জানিব পাৰিম বুলি চ' এইটোৱে যোনটো ৰেগুলাৰলি আমি চাই থাকো এইটোৱে পালো ছোৱালী চালো বছৰটো ছোৱালী চায়ে আছো আৰু ছোৱালী চালো असंभव असंभव बेचोद असंभव খালি ছোৱালীয়ে মানে और अभी तो रुको মেলা মানে ছোৱালী মেলা বুলি ক'লেই হ'ল একচুৱেলি গৈ আছো ঘৰ আৰু মানে खत्म बाय बाय टाटा गुड बाय गया নমস্কাৰ বন্ধুসকল আপোনালোক চাই আছে প্ৰিন্স তান্তি ইউনিক ব্লগ আৰু আজি যোনটো ব্লগ হ'ব ধামাকা হ'ব কাৰণ মই বহুত দিন ধৰি ব্লগ দিয়া নাছিলোঁ আৰু চবেই কৈ আছিলোঁ যে প্ৰিন্স ভিডিঅ' কিয় দিয়া নাছিলোঁ চ' ফাইনেলি আজি আপোনালোকৰ কাৰণে গোঁসাই বিহুৰ সকলোকে গোঁসাই বিহুৰ শুভেচ্ছা থাকিলে আৰু এতিয়া আমি গৈ আছোঁ গোঁসাই মেলা আৰু এইটো আমাৰ মেলাটো হ'ব আমাৰ বিশ্বনাথ চাৰিআলি এইটো আপোনাৰ পানী ভাণ্ডাৰ বুলি ক'ব পাৰি চ' এতিয়া গৈ আছোঁ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ চাই থাকক ভিডিঅ'টো দেখাই আছোঁ সকলোকে ৰেডি চেডি হৈ আৰু গৈ আছোঁ আৰু মানে চৰকাৰী মেলা আৰু কি ক'ম আৰু চৰকাৰে দিয়া স্কুটি এইটো আমাৰ স্কুটি এই স্কুটিটো লৈ যাম মেলা চ' চাই থাকক আমি গৈ আছোঁ মেলা চাবলৈ মোৰ দাদা আছে আৰু মই আছোঁ চ' চাই থাকক আৰু ধামাকা হ'ব আজি ব্লগটো কাৰণ মই বিশেষকৈ বহুত দিন হ'ল ব্লগ বনোৱা নাছিলোঁ চ' আজি স্পেচিয়েলি হ'ব চ' চাই থাকক এতিয়া গৈ আছোঁ মেলা চাবলৈ আৰু কি ক'ম আৰু চৰকাৰৰ মাল চৰকাৰৰ স্কুটি চৰকাৰী স্কুটিতে গৈ আছোঁ আৰু কি কৰিম গৰীব দুখীয়া মানুহ চাওঁ কি হয় মেলাটো দাদাৰ লগত গৈ আছোঁ প্ৰথমবাৰ দাদাৰ লগত গৈ আছোঁ চ' মজা লাগিব যিহেতু বিশেষকৈ বহুত দিন হ'ল ব্লগ দিয়া নাছিলোঁ চবেই কৈছিলে কমেণ্টত যে ব্লগ কিয় দিয়া নাছিলে চ' ফাইনেলি ব্লগ আহি গ'ল সকলোকে ধামাকা হ'ব চাই থাকক কি ক'ম আৰু ভাষা নাই ক'বলৈ আৰু মানে মজাই মজা কৈ আছোঁ আৰু মানে কি ক'ম আৰু মানে মজা লাগি আছে যিহেতু বহুত দিন ব্লগ দিয়া নাছিলোঁ চ' বিশেষকৈ আজি দি আছোঁ মানে আজি আৰু কি ক'ম আৰু মানে পূৰা জলচা হ'ব আৰু মানে बस 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 भोसड़ी क्या भाई रुक जा भाई रुक जा চ' বহুত দিন হ'ল ব্লগ চলগ দিয়া নাছিলোঁ এক্সামৰ কাৰণে চ' আজি ফাইনেলি বহুত ধামাকা হ'ব বহুতে কৈ আছিলে কমেণ্টত যে দাদা ব্লগ কিয় দিয়া নাছিলে বুলি চবেই কৈ আছিলে ব্লগ চলগ কিয় দিয়া নাছিলে বুলি চ' ফাইনেলি আৰু মানে ধামাকা হ'ব চ' ব্লগ মানে ধামাকা হ'ব চ' চাই থাকক আৰু মানে কি ক'ম আৰু মানে ভাষা নাই ক'বলৈ মামাৰ দিয়া স্কুটি বহুত হেল্প কৰি আছে আৰু আজি আৰু মেলাও আহি পালোঁ চ' চাই থাকক আৰু মানে আৰু মামাৰ দিয়া স্কুটি বহুত কামত দি আছে কিন্তু দেই মানিব লাগিব কিন্তু মামাক সকলো মেলা আৰু পূৰা ধামাকা ভিৰ হৈ আছে পূৰা চলি আছে আৰু ধামাকা চ' চাই থাকক সকলোকে দেখাইছোঁ দৃশ্যকেইটামান চ' সকলোৱে চাব পাৰিব মেলাৰ চাব পাৰিব মেলা পূৰা ভিৰ হৈ আছে আৰু গোঁসাই মেলা আজি আৰু আমাৰ বিহু পূৰা জমনি মানে আৰু মানে কি ক'ম মানে আৰু মানে পূৰা ভিৰ কেনেকুৱা মেলা আৰু মানে পূৰা জুই চলি আছে সকলোৱে চাব পাৰিব চ' চাই থাকক আৰু মানে কি ক'ম আৰু মানে ট্ৰেইনত বাইকটো থৈ দিওঁ তাৰপিছত মেলা গৈ আছোঁ সকলোকে দেখাইছোঁ মেলা কেনেকৈ হ'ব চ' চাই থাকক আৰু মানে কি ক'ম মানে আৰু এতিয়া মেলা গৈ আছোঁ মেলা ইয়াৰ পিছত ট্ৰেইনত থৈ দিম ইয়াৰ পিছত যাম মেলা চ' আমাৰ মামা দিয়া স্কুটিটো মৰমত ৰাখিব লাগিব চ' চাই থাকক আৰু চ' মামায়ে দিয়া স্কুটি আহি পালোঁ মেলা চ' কি হ'ব নাজানো চ' ভাবিছোঁ ধামাকা কৰিম বুলি ব্লগটো চ' চাই থাকক আৰু সকলোকে দেখাইছোঁ কেইটামান বিহুৰ দৃশ্য চ' চাই থাকক চাবা আৰু মানে যোনটো মানুহ ভিৰ হৈছে নহয় মানে সকলোকে দেখাইছোঁ পূৰা ধামাকা ভিৰ হৈছে চ' কিমান মানুহ দেখাইছোঁ সকলো মানুহ আছে চ' মানে বিহু পূৰা ফুল এনজয় চলি আছে মানে আৰু সকলোকে দেখাম দৃশ্য কেইটামান যে কেনেকুৱা মেলাটো আয়োজন কৰা হৈছে মানে কি ধৰণৰ অনুষ্ঠান কৰা হৈছে চবক সকলোকে দেখাইছোঁ চ' চাই থাকক সকলোৱে ইমান ধুনীয়াকৈ এইটো অনুষ্ঠান কৰা হৈছে এইটো গোঁসাই মেলা আমাৰ ধামাকা মেলা চলি আছে আৰু সকলোৱে চাব পাৰি জনাই যোনটো ভিৰ হৈছে নহয় মানে কি ক'ম আৰু ভাষা নাই ক'বলৈ চ' ধামাকা ভিৰ হৈ আছে সকলোৱে চাই থাকক আৰু চাব পাৰে সকলোৱে চ' পূৰা ধামাকা ভিৰ হৈছে মানে আৰু সকলোকে দেখাইছোঁ কেইটামান দৃশ্য বাৰু সকলোকে দৃশ্য কেইটামান দেখাইছোঁ চ' আজি মেলাটো ধামাকা হ'ব আৰু মানে সকলোকে দেখাইছোঁ কেইটামান চাই থাকক কেনেকৈ ভিৰ চলি আছে সকলোৱে চাই আছে এয়া আমাৰ গোঁসাই মেলা সকলোৱে চাব পাৰে ফাইনেলি মই ভাবিছিলোঁ মেলাত কিবা এটা ভাল বস্তু জানিব পাৰিম কিন্তু এইটোৱেই হ'ল ছোৱালী চালোঁ একো নাপালোঁ ইয়াত খালি ছোৱালী আৰু কি ক'ম আৰু মানুহ ভাল লগা আছিলে কিন্তু কি ক'ম আৰু মানে তাতে যাওঁ ছোৱালী
মেলাটো খালি ছোৱালীৰ কাৰণে পতা হৈছিলে একচুৱেলি হ'ব ঠিক আছে ফাইনেলি মেলা গৈ আছিলোঁ ফাইনেলি আমাৰ দেৱাশিষক লগ পালোঁ দেৱাশিষ কৈ দিয়ক কিবা এটা মেছেজ দি দিয়ক বিহুৰ বিষয়ে অলপ দি আছো দেৱাশিষ ক'ব কিবা এটা আপোনালোকে চাব দাদা চেনেলটো তোমাৰ ঘৰ ক'ত আছিলে চতিয়া সাধাৰণ দাদা চেনেলটো চাব ছাবস্ক্ৰাইব কৰিব ভাল লাগে আৰু মোৰ ভিডিঅ' কেতিয়াবা চাইছা এই মজা তোমাৰ ভিডিঅ' জুই জুই হয় ভিডিঅ' বহুত মজা লাগে দেৱাশিষ ব্লগ মাৰিব আপোনালোক ছাবস্ক্ৰাইব কৰি দিব চ' ইমানে চ' এতিয়া গৈ আছোঁ ফাইনেলি আৰু কিবা ক'ব নেকি মোৰ ভিডিঅ' ল এটা মোৰ ভিডিঅ' ল मतलब है सपोर्ट जरूरी है तभी तुम्हारी इज्जत नहीं है बहन মানে মেলা আহি কিবা এটা নিউ বস্তু জানিব পাৰিম বুলি চ' এইটোৱে যোনটো ৰেগুলাৰলি আমি চাই থাকোঁ এইটোৱে পালোঁ ছোৱালী চালোঁ খালি ছোৱালীয়ে চালোঁ যোনটো আমি ৰেগুলাৰলি চায়েই আছোঁ এইটোৱে বস্তু চালোঁ ভাল লাগে না ভাল নালাগে কোনো বস্তু ৰেগুলাৰ চাই থাকিলে চ' কি কৰোঁ আৰু মই আপোনাৰ মেলাৰ ভিডিঅ' বনাম বুলি চ' আহি পালোঁ আপোনাৰ বিশ্বনাথ ঘাট আৰু ভাবিছিলোঁ অকণমান বিশ্বনাথ ঘাটৰ ভিডিঅ'টো অলপমান সোমাই দিওঁ বুলি চ' মানে কি হ'ল কাৰণ মানে মেলাত মানে বহুত ভিৰ আছিলে আৰু ভিৰৰ উপলক্ষে মানে ইমান চিঞৰ বাখৰ হৈ আছিলে এইটো কাৰণে মই ভাবিলোঁ অলপ ঘাটৰ ভিডিঅ' বনাই দিওঁ চ' এটাও আছে চবেই আছে ৰমেন আছে আকাশ আছে আৰু ভিগুমণিও আছে সকলোৱে আছে চ' কি ক'ম মানে ভিউ দেখাই আছোঁ সকলোকে মোৰ লগৰকেইটা আছে সকলোৱে ৰমেন আছে চবেই আছে আকাশো আছে ভিগুমণিও আছে আৰু আছে এজন মামা আছে মানে মামা আছে আৰু মানে নামটো নকওঁ তাৰ নামটো হ'ল সৰজ চ' চবেই আছে মানে ভাবিছিলোঁ মই মেলাৰ ভিডিঅ' বনাম বুলি কি হ'ল মানে চিঞৰ বাখৰৰ কাৰণে ভাবিছিলোঁ অলপ সৰু সুৰা বনাই দিওঁ বিশ্বনাথ ঘাটৰ ভিডিঅ' অকণমান মিলাই দিওঁ বুলি ভাবিছিলোঁ চ' চাওঁ কি হয় সকলোকে দেখাই আছোঁ কেইটামান দৃশ্য যি মানে কি আমি টাইম স্পেণ্ড কৰি আছোঁ সকলোকে দেখাই আছোঁ চ' চাই থাকক আৰু মানে সকলোৱে ইমান ধুনীয়া এটা বিউটিফুল নেচাৰেল মানে যোনটো মানে আপোনালোক যদি নাৱত যদি মানে কিবা অহা যান বাহন কৰিব বিচাৰি আছে যে নাৱত মানে সেইটোৰ পৰাও যাব বিচাৰি আছে নাৱত যাব পাৰিব সকলোৱে চ' ইমান এটা ধুনীয়া নেচাৰেল ক'ব পাৰে বিশ্বনাথ ঘাট চ' কি ক'ম আৰু মানে ভাষা নাই ক'ব মই আশা কৰিছোঁ ভিডিঅ'টো যাতে আপোনালোক ভাল পাব বুলি মই বহুত দিন যাতে ভিডিঅ' দিয়া নাছিলোঁ মই আৰু আপোনাৰ গুৱাহাটী আৰু নগাঁও গৈ আছোঁ মোৰ ছাবস্ক্ৰাইবো আছে আৰু মোৰ ফ্ৰেণ্ডকেইটাও আছে মোক মাতি আছে যে দাদা আপোনালোক ভিডিঅ' বনোৱা নাই কিয় গুৱাহাটী অহা নাই কিয় চ' ফাইনেলি মই গুৱাহাটী গৈ আছোঁ চ' মোৰ টেনশ্যন ল'ব নালাগে আৰু কি ক'ম আৰু মানে বহুত ভাষা নাই ক'ব গ'লে চ' ফ্ৰেণ্ডকেইটাও সকলোৱে চবৰ ফ্ৰেণ্ডকেইটাও আছে চ' চাই থাকক লগৰকেইটাৰ লগত পূৰা চিল কৰিলোঁ আৰু পূৰা ভাল লাগিলে আৰু মানে সকলো মানে মজা লাগিলে আৰু মানে কি ক'ম মানে ভাষা নাই ক'বলৈ গ'লে আমি গৈ আছোঁ ঘৰ মেলা চেলা চালোঁ ভাবিছিলোঁ মেলা আহি কিবা এটা ভাল বস্তু চাম বুলি যোনটো আমি ৰেগুলাৰলি চাই থাকোঁ এইটোৱে চালোঁ আৰু ছোৱালী কি ক'ম আৰু মানে গোটেই বছৰটো ছোৱালী চায়ে আছোঁ আৰু ছোৱালী চালোঁ খালি ছোৱালীয়ে মানে আৰু মেলা মানে ছোৱালী মেলা বুলি ক'লেই হ'ল একচুৱেলি গৈ আছোঁ ঘৰ আৰু মানে ভিডিঅ'টো কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব আপোনালোক যদি ভিডিঅ'টো নিউজ চাই আছে ছাবস্ক্ৰাইব কৰি জনাব আৰু এনেকুৱা ভিডিঅ' যদি আপোনালোক যদি লাগে তো ছাবস্ক্ৰাইব কৰি জনাব হয় চ' থেংকছ ফৰ ৱাচিং এণ্ড বাই বাই